লিখকৰ দেউতাই সৰুতে এষাৰ কথা কৈছিল তেওঁক, বোপা তোমাৰ জন্মৰ সময়ত জগতখনে হাঁহিছিল আৰু তুমি কান্দিছিলা, কিন্তু এনেকুৱা তোমাৰ কৰ্ম হ'ব লাগে যে তোমাৰ মৃত্যুৰ সময়ত তুমি যাতে হাঁহি থাকিব পাৰা আৰু জগতখনে যাতে শোক কৰে। আমাৰ আজি আধুনিকতাৰ কালত আমি নিজকে পাহৰি পেলাইছোঁ যে আমাৰ জীৱনটোত কিনো আছে। আমি সহজতে চন্দ্ৰলৈ মানুহ পঠিয়াব পাৰিছোঁ, কিন্তু ৰাস্তাটো পাৰ হৈ নতুন প্ৰতিবেশীগৰাকীক মাত লগাবলৈ সময় নাই। আমি আমাৰ ল'ৰা ছোৱালীক ডাঙৰ ডাঙৰ স্কুল কলেজত নামভৰ্তি কৰাই দিছোঁ, ভেকেশ্যন হলিডেত লৈ গৈছোঁ, কিন্তু হাত ধৰি পুথিভঁৰাললৈ লৈ যাবলৈ পাহৰি যাওঁ বা আওকাণ কৰোঁ। এবাৰ মৃত্যুসজ্জাত পৰি থাকোঁতে জৰ্জ বাৰ্নাৰ্ড শ্বক সোধা হৈছিল, জীৱনত যদি আপুনি পুনৰ আৰম্ভ কৰাৰ সুযোগ পায় কেনেদৰে আৰম্ভ কৰিব? তেওঁ অলপ সময় ভাবিলে আৰু হুমুনিয়াহ কাঢ়ি ক'লে, মই হ'ব পৰা কিন্তু কেতিয়াও নোহোৱা মানুহজন হ'বলৈ ভাল পাম। আপোনাৰ জীৱনতো শেষৰ সময়ত ৰিগ্ৰেটৰ ভাৱ যাতে নাহক, সেইবাবে এই ভিডিঅ'টো বনাবলৈ মই প্ৰয়োজন বোধ কৰিলোঁ। হেল্ল' ফিউচাৰ বিলিয়নাৰ্ছ, ৱেলকাম টু ভিক্টৰী এম্পায়াৰ, য'ত আমি একগোট হৈছোঁ ইনস্পায়াৰ হ'বলৈ আৰু জীৱনটো সাৰ্থকভাৱে উপভোগ কৰিবলৈ। খবৰৰ পৰা আঁতৰি থাকক। নেতিবাচক খবৰৰ বিক্ৰী বেছি, কথাটো 100% সঁচা। আমাৰ সমাজৰ মানুহ প্ৰকৃত মহামানৱৰ জীৱনী পঢ়া সলনি বিখ্যাত লোকসকলৰ বা চেলিব্ৰিটিসকলৰ জীৱনত কি চলি আছে তাকহে চাবলৈ বেছি ভাল পায়। মই এনেকুৱা বহুত মানুহৰ কথা জানো, দিনটো আৰম্ভ কৰে খবৰ কাগজৰ অনুপ্ৰেৰণা নিদিয়া বাতৰি পঢ়ি আৰু দিনটো শেষ কৰে দূৰদৰ্শনত দিনটোৰ শেহতীয়া অপৰাধ, দুৰ্ঘটনা আৰু কেলেংকাৰীৰ খবৰ চাই। অৱশ্যে বছৰ বছৰ ধৰি ময়ো দূৰদৰ্শন আৰু বাতৰি কাকতৰ পৰা শ কথা শিকিছোঁ, গতিকে ইয়াক মই বেয়া ক'বলৈ যোৱা নাই, কিন্তু আপুনি চয়ন কৰিবলৈ শিকক। এইবোৰৰ ক্ষেত্ৰত আপুনি ধীৰ আৰু সতৰ্ক হওক। কেৱল সময় কটোৱাৰ আহিলাৰূপে গণ্য কৰাৰ সলনি আপুনি ইয়াক আপোনাৰ কামত লগা আৰু নিজকে অধিক জ্ঞানী কৰি তোলা তথ্য আহৰণৰ আহিলাৰূপে ব্যৱহাৰ কৰক। কাৰণ বহুত বেছি প্ৰয়োজনীয় কথা থাকিলে আপুনি পৰিয়ালৰ সদস্যৰ পৰা, বন্ধুবৰ্গ বা অফিচৰ কৰ্মচাৰীসকলৰ পৰা গমটো পাই যাব। তেতিয়া আপুনি অধিক শান্তিময় আৰু নিৰুদ্বেগ অনুভৱ কৰিব। আপুনি লাভৰ দিশে গতি কৰিব, লগতে জীৱনৰ গুণগত মান সঁচাই উন্নত কৰিব পৰা কামবোৰ কৰিবলৈ আপুনি সময় পাব। লক্ষ্য স্থিৰ কৰাটো গুৰুত্ব সহকাৰে লওক। বহুতো লিখক, বক্তা বা শিক্ষকে আমাক লক্ষ্য স্থিৰ কৰিবলৈ কয়, কিন্তু কেতিয়াও ব্যাখ্যা নকৰে যে ই কিয় গুৰুত্বপূৰ্ণ নিয়মানুৱৰ্তিতা। আপোনাৰ জীৱনৰ বিভিন্ন ক্ষেত্ৰৰ বিষয়ে সুনিৰ্দিষ্ট লক্ষ্য থাকিলে তিনিটা কাৰণত কামত আহে। প্ৰথমতে, ই আপোনাৰ পৃথিৱীখনক লক্ষ্যৰ প্ৰতি মনোযোগ দি কাম কৰাৰ ভাৱ সৃষ্টি কৰে, যিখন পৃথিৱী এতিয়া ডিষ্ট্ৰেকশ্যনছবোৰৰ বাবে জটিল হৈ পৰিছে। আমাৰ হাতত কাম বহুত থাকে, কিন্তু বেছি ৰিচোৰ্চেছ যেতিয়া আমাৰ লগত থাকে আমি পাহৰি যাওঁ আৰু এটেনশ্যন দিব নোৱাৰোঁ। কিন্তু আমাৰ পাৰ্টিকুলাৰ এটা গ'ল থাকিলে আশা আকাংক্ষাবোৰ পৰিষ্কাৰ কৰি তুলি আমাক কামৰ প্ৰতি কেন্দ্ৰীভূত কৰে, আৰু গ'ল স্থিৰ থাকিলে কোনটো কাম কোনটো সময়ত কৰিবলগীয়া আছে সেয়ালৈ আমি ক্লিয়াৰ থাকোঁ আৰু খামখেয়ালিৰ সৃষ্টি নহয়। গ্লেন প্লেণ্টে এষাৰ কথা কৈছিল, লক্ষ্য আৰু আঁচনিয়ে জীৱন যাত্ৰাৰ দুশ্চিন্তাৰ পৰা আমাক ৰক্ষা কৰে। দ্বিতীয়তে, আপোনাক সুযোগৰ প্ৰতি সতৰ্ক কৰি ৰাখে। কোনো চান্স বা অপৰচুনিটি যাতে মিছ হৈ নাযায় তাৰ প্ৰতি আপোনাক এলাৰ্ট কৰি ৰাখে। তৃতীয়টো হৈছে, সুনিৰ্দিষ্ট লক্ষ্যই আপোনাক কামৰ প্ৰতি দায়বদ্ধ কৰি তোলে, কাৰণ আমি যিমানে নাভাবোঁ কিয় যে অপৰচুনিটি মোৰ কোলালৈ নিজেই আহিব বুলি, আমি সিমানে এলেহুৱা হৈ যাওঁ আৰু যি কেতিয়াও নঘটে। চঞ্চল মনটোৰ নিয়ন্ত্ৰণত ৰাখক। যদি আপুনি সফল হ'ব বিচাৰিছে আৰু মনে বিচৰা বস্তুটো পাব বিচাৰিছে, তেন্তে আপুনি প্ৰতিটো দিন, প্ৰতিটো ঘণ্টা আপুনি এলাৰ্ট হৈ থাকিব লাগিব। বৰ্তমানত আপুনি প্ৰাণ ঢালি কাম কৰিব লাগিব, কিন্তু আমাৰ চঞ্চল মনটো গোটেই দিনটোত 10টা ঠাইত ঘূৰি ফুৰে আৰু প্ৰয়োজনীয় কামবোৰৰ পৰা আমাক দূৰত ৰাখে। আমি এতিয়া অতীতত আৰু এতিয়া ভৱিষ্যতৰ বিষয়ে ভাবোঁ, আৰু এটা সমীক্ষাত গম পোৱা গ'ল যে আমি বৰ্তমানত এভাৰেজ 3 ছেকেণ্ড সময়হে থাকোঁ, আৰু সেইবাবে আমি মানসিকভাৱে ভুগিবলগীয়া হয় আৰু জীৱনটো খোলা মনেৰে উপভোগ কৰাৰ পৰা বিৰত থাকোঁ। কিন্তু আহক বৰ্তমান মুহূৰ্তৰ প্ৰতি সজাগ হওঁ আৰু মনটো কৰিবলগীয়া কামৰ প্ৰতি কেন্দ্ৰীভূত কৰাৰ কৌশল আয়ত্ত কৰোঁ। প্ৰশ্ন সোধাৰ অভ্যাস কৰক। চীনা প্ৰবাদ এটা আছে, যিজনে প্ৰশ্ন সোধে তেওঁ 5 মিনিটৰ বাবেহে মূৰ্খ হয়, কিন্তু যিজনে প্ৰশ্ন নুসুধে তেওঁ চিৰজীৱনলৈ মূৰ্খ হৈয়ে ৰয়। যিমানে আপুনি বেছিকৈ প্ৰশ্ন সোধে সিমানে আপুনি বেছিকৈ জ্ঞান পাব, কিন্তু ইয়াকে কৰিবলৈ আপোনাক অভ্যাসৰ প্ৰয়োজন। আপুনি আচৰিত হৈ যাব যেতিয়া আপুনি নিষ্ঠাৰে বিচৰা বস্তুবোৰ প্ৰচুৰ পৰিমাণে আপোনাৰ জীৱনত আহিবলৈ ল'ব, কিন্তু নিবিচৰা মানুহজনে পোৱাৰ কোনো আশা নাই। দিনটো আপোনাৰ ভালদৰে আৰম্ভ কৰক। দিনটো কেনেদৰে আৰম্ভ কৰিলে তাৰে ওপৰত নিৰ্ভৰ কৰে আপোনাৰ দিনটো কেনেদৰে যাব। সাৰ পোৱাৰ পাছৰ আধা ঘণ্টাই আপোনাৰ আটাইতকৈ মূল্যৱান সময়। পাছৰ প্ৰতিটো মিনিটতে ইয়াৰ সুগভীৰ প্ৰভাৱ থাকে। সেইবাবে এইটো সময়ত আপুনি ভাল আৰু বিশুদ্ধ চিন্তাবোৰ আপোনাৰ মনলৈ আহিব দিয়ক। ৰাতিপুৱা আপোনাৰ মগজুৱে জ্ঞান পোৱা কামবোৰ কৰক। ৰাতিপুৱাৰ সেই বহুমূলীয়া সময়কণত পোৱা জ্ঞানে দিনটোৰ প্ৰতিটো মিনিট পোহৰাই তোলে আৰু অনুপ্ৰাণিত কৰিব আপোনাক
আৰু চাব কেইদিনমানৰ পাছত আপোনাৰ জীৱনটো আগৰ দৰে নাথাকিব। বাজিলে ফোনটো নধৰিবচোন। মোবাইলটো আপোনাৰ সুবিধাৰ বাবেই লোৱা বস্তু, কিন্তু বাজি উঠিলেই যিদৰে ফায়াৰ ব্ৰিগেডৰ আৰ্মীয়ে এলাৰ্ম বাজিলে দৌৰি যোৱা দি লোৱাৰ ধৰে, সেইদৰে আপুনিও দৌৰি নাযাব। বহুত মানুহে খোৱাৰ টেবুলৰ পৰা, ধ্যান বা য়োগা কৰি থকাৰ পৰা, আনকি পঢ়াৰ পৰা উঠি গৈ জৰুৰী বুলি ভাবা ফোনটো ধৰেগে, কিন্তু যিটো ইমান দৰকাৰী আমাৰ বাবে নাথাকে, পিছৰ পৰা কথা পাতিলেও কাম চলি যায়। এইটো আমাৰ বাবে এতিয়াৰ সময়ত আটাইতকৈ ডাঙৰ ডিষ্ট্ৰেকশ্যন। এবাৰ ফোনটো বাজিলে দৌৰি গৈ ধৰাৰ সলনি নিজৰ কৰি থকা কামটোতেই মনোনিৱেশ কৰাৰ অভ্যাস কৰকচোন। আপোনাক পিছলৈ বহুত ভাল লাগিব আৰু আপুনি ভাবি হাঁহিব যে কিদৰে আপুনি প্ৰয়োজন নোহোৱা ফোনটোৰ বাবেও আগতে দৌৰা ঢাপৰা লগাইছিল। স্কিপ নকৰাকৈ ইয়ালৈকে যদি আপুনি আমাৰ ভিডিঅ' চাই আছে, তেন্তে নিশ্চয় আপুনি জীৱনটো ভালদৰে উপভোগ কৰিব বিচাৰিছে। আপোনাৰ ভৱিষ্যত জীৱন যাতে মধুৰ হয় তাৰে কামনা কৰিলোঁ। আমাৰ কষ্ট সঁহাৰি জনাবলৈ লাইক আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ।